আজি আমি ক্লাস 11 অসমীয়া পাঠ্যপুথিৰ ধনৰ ব্যৱহাৰ মানে এটা গদ্য হয়, ঠিক আছে। এই ধনৰ ব্যৱহাৰ কবি আছিল সত্যনাথ বৰা। আজি আমি সত্যনাথ বৰাৰ পৰিচয় পঢ়িম। জন্ম সত্যনাথ বৰাৰ জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত 1860 চনত। তাৰপিছত শিক্ষা 1889 চনত BL কলিকতাৰ পৰাই পাছ কৰে। তাৰপিছত কৰ্মজীৱন গুৱাহাটীৰ আল্ল কলেজ আৰু কটন কলেজত অধ্যাপনা কৰিছিল আৰু পিছলৈ গুৱাহাটীতেই ওকালতি কৰে। তাৰপিছত গীতৰ পুথি সত্যনাথ বৰাৰ প্ৰথম পুথিখন হৈছে গীতাৱলী। 1888 চনত গীতাৱলী পুথিখন প্ৰকাশ হৈছিল আৰু ইয়াত মুঠ 28টা গীত আছে। ব্যাকৰণ তেখেতে ৰচনা কৰা ব্যাকৰণখনৰ নাম হ'ল বহল ব্যাকৰণ। প্ৰবন্ধ আৰু সমালোচনা পুথি তেখেতৰ প্ৰবন্ধ আৰু সমালোচনা পুথিসমূহ হ'ল কেন্দ্ৰ সভা, সাহিত্য বিচাৰ, সাৰথি আৰু চিন্তাকলি। বিজ্ঞান বিষয়ক গ্ৰন্থ আকাশ ৰহস্য। সম্পাদনা তেখেতে জোনাকী আলোচনী সম্পাদনা কৰিছিল আৰু এইগৰাকী লেখকৰ মৃত্যু হৈছিল 1925 চনৰ 13 ডিচেম্বৰ তাৰিখে। তাৰপিছত আমি এতিয়া শৰ্ট কুৱেশ্যন যিবিলাক আছিল শৰ্ট কুৱেশ্যন লৈ যাওঁ, ঠিক আছে। তো ফাৰ্ষ্টৰ কুৱেশ্যন আছিল মানে এইবিলাকত মাৰ্ক থাকিব 1 মাৰ্ক, ঠিক আছে। ফাৰ্ষ্ট কুৱেশ্যন আছিল কি যে কৃপণ লোকৰ দুই ধৰ্ম কি কি? লাজ থকা আৰু প্ৰাণ পৰ্বতোৱা। অৰ্থ ব্যৱহাৰৰ মানে 2 নম্বৰ যিটো কুৱেশ্যন আছিল, অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি? আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছিল যে দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা? আয় অলপ খৰচ সৰহ। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছিল মানুহৰ ঋণ কেতিয়া হয়? অৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা? খুচৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা। তাৰপিছত এতিয়া 2-3 মাৰ্কী যিবিলাক কুৱেশ্যন আছিল সেইবিলাক দেখক। ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ কি কি? ধনৰ 2 প্ৰকাৰৰ ব্যৱহাৰ হ'ল যে প্ৰথমতে ধনেৰে সুখ সম্পদৰ আহিলা পাতি গোটেই ল'ব পাৰি, দ্বিতীয়তে ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছিল কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে? কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ। ধন সাঁচিবলৈহে, খৰচ কৰিবলৈ নহয়। সেইকাৰণে নিজেতো নিজৰ ধন খৰচ কৰিবলৈ টান পায়, আন মানুহে ধন খৰচ কৰিলেও সহিব নোৱাৰে। 3 নম্বৰ কুৱেশ্যনটো আছিল কি যে লিখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে? দয়াবৃত্তি ফলাব লাগিলেও অলপ ধন লাগে আৰু অহংকাৰ বা লোভ ফলাব লাগিলেও অলপ ধনে লাগে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছিল কি দুটা কাৰণত মানুহে কৃপণালি কৰে? মানুহে 2টা কাৰণত কৃপণালি কৰে। ধন উভৈনদী কৰি পৃথিৱীত এটা খেতি ৰাখিবৰ মনেৰে। আৰু 2 নম্বৰ আছে সন্তান সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থবৰ মনেৰে। কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত পাৰ্থক্য মানে কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত যিটো পাৰ্থক্য আছে এই পাৰ্থক্যটো বহুত ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন আহিয়ে থাকে, এই কুৱেশ্যনটো আহিয়ে থাকে যে খৰচত হাত টান হ'লে কৃপণ নাম পায়, আনহাতে ওচমোচ নিবিচাৰি সৰহকৈ খৰচ কৰিলে ধোঁৱাখুলীয়া নাম পায়। কৃপণ হোৱা যেনে নিন্দাৰ কাম, ধোঁৱাখুলীয়া হোৱাও তেনে নিন্দাৰ কাম। কৃপণেও ধনৰ উচিত ব্যৱহাৰ নাজানে, ধোঁৱাখুলীয়াও ধনৰ উচিত ব্যৱহাৰ নাজানে। কৃপণে কেৱল ধন সঞ্চয় কৰাতেই উত্ৰাৱল আৰু ধোঁৱাখুলীয়া ধন ক্ষয় কৰাত উত্ৰাৱল। চ' আজি ইয়ালৈ সামৰোঁ আৰু পিছত বহুত কুৱেশ্যনবিলাক আলোচনা কৰিম।